চেম্পিয়ন্স ট্ৰফিত মাত্ৰ 2 কোটি টকা পালে পাকিস্তানে। চেম্পিয়ন্স ট্ৰফি জিকি ভাৰতীয় দলে কিমান টকা পালে? চেম্পিয়ন্স ট্ৰফি অনুষ্ঠিত কৰি সকলোতকৈ কম টকা পালে পাকিস্তানে। ভাৰতৰ 20 কোটি টকা, পাকিস্তানৰ মাত্ৰ 2 কোটি টকা। চেম্পিয়ন্স ট্ৰফি জয়ৰ আনন্দ উল্লাস ভাৰতত এতিয়াও অন্ত পৰা নাই। আনন্দ উল্লাসৰ মাজতে চৰ্চা চলিছে চেম্পিয়ন্স ট্ৰফিত জয়ী হোৱা ভাৰতীয় দলক কিমান টকা দিলে। ৰাজহুৱা হ'ল চেম্পিয়ন্স ট্ৰফিৰ প্ৰাইজ মানিৰ তালিকা। চেম্পিয়ন ভাৰতে পালে 20 কোটি 48 লাখ টকা। ৰানাৰ্ছ আপ নিউজিলেণ্ডলৈ 10 কোটি 90 লাখ টকা। চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দুয়োটা দলে মিলি প্ৰাইজ মানি লাভ কৰিলে সৰ্বমুঠ 31 কোটি 38 লাখ টকা। ছেমিত পৰাস্ত দক্ষিণ আফ্ৰিকালৈ 5 কোটি 32 লাখ টকা। অষ্ট্ৰেলিয়াক প্ৰদান কৰিলে 5 কোটি 3 লাখ টকা। প্ৰাইজ মানি তালিকাৰ একেবাৰে তলত থাকিল পাকিস্তান। গ্ৰুপত সুন্দৰ প্ৰদৰ্শন কৰি টুৰ্ণামেণ্টখনৰ পৰা বাহিৰ হোৱা আফগানিস্তানলৈ 4 কোটি 22 লাখ টকাৰ প্ৰাইজ মানি। বাংলাদেশ দলে লাভ কৰিলে 3 কোটি 94 লাখ টকা। ইংলেণ্ড দলৰ প্ৰাইজ মানিৰ পৰিমাণ 2 কোটি 20 লাখ টকা। পিছে নিজেই আয়োজন কৰা প্ৰতিযোগিতাখনত লাজ লগাকৈ সকলো ফালৰ পৰা শেষত থাকি গ'ল পাকিস্তান। পাকিস্তানে লাভ কৰিলে মাত্ৰ 2 কোটি 20 লাখ টকাৰ ধনৰাশি। যি ধনৰাশিৰ পৰিমাণ ভাৰতীয় দলে পোৱা ধনতকৈ প্ৰায় 10 গুণ কম।